নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ ইউটিউব চেনেল আৰ জে ষ্টাডি পইণ্টলৈ। মই ৰাজীৱ দাস আৰু আজি ভিডিঅ'টোৰ যোগেদি লৈ আহিছোঁ মই ইণ্ডিয়ান ইকনমিৰ কিছুমান অনলাইন অতি ইম্পৰ্টেণ্ট প্ৰশ্নোত্তৰ। আজি প্ৰথম প্ৰশ্নটো হ'ল ৰিজাৰ্ভ বেংকৰ স্থাপনা কেতিয়া হয়? ৰিজাৰ্ভ বেংকৰ স্থাপনা কেতিয়া হয়? 1 এপ্ৰিল 1935 চনত আৰু কাৰ্যকৰী কৰা হৈছিল 1 জানুৱাৰী 1949 চনত। ৰিজাৰ্ভ বেংক, যাক ভাৰতৰ কেন্দ্ৰীয় বেংক হিচাপে কোৱা হয়, সেইটো হ'ল ৰিজাৰ্ভ বেংক আৰু ইয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? মুম্বাইত অৱস্থিত। আৰু ৰিজাৰ্ভ বেংকৰ প্ৰথমজন গভৰ্ণৰ আছিলে ছাৰ অছবৰ্ণ স্মিথ আৰু প্ৰথমজন ভাৰতীয় গভৰ্ণৰ আছিলে চি.ডি. দেশমুখ, চিন্তামান দ্বাৰকানাথ দেশমুখ। লগতে যি RBI যি বৰ্তমান গভৰ্ণৰ হ'ল শক্তিকান্ত দাস। ইয়াৰ লগতে আমি জানি থওঁ যে RBI আণ্ডাৰত দেশৰ প্ৰায়বোৰ প্ৰাইভেটক সামৰি গভৰ্ণমেণ্টৰ আণ্ডাৰত থকা বা প্ৰাইভেটৰ সকলোবোৰ বেছিভাগ বেংক RBI আণ্ডাৰতে থাকে, কিন্তু কেইখনমান বেংক আছে প্ৰাইভেট বেংক যিকেইটা RBI আণ্ডাৰত নাই। সেইকেইটা হ'ল ষ্টেট বেংক অফ ছিক্কিম, ষ্টেট বেংক অফ টাভানকোৰ, IDBI আৰু এক্সিছ বেংক। এই চাৰিখন বেংক RBI আণ্ডাৰত কাম নকৰে। দ্বিতীয় প্ৰশ্নটো হ'ল ভাৰতৰ প্ৰথমখন কমাৰ্চিয়েল বেংক কোনখন? ভাৰতৰ প্ৰথমখন কমাৰ্চিয়েল বেংক হ'ল বেংক অফ ইণ্ডিয়া। বেংক অফ ইণ্ডিয়া কেতিয়া স্থাপনা কৰা হৈছিল? 1786 স্থাপন কৰা হৈছিল, যাৰ বৰ্তমান CEO হয় PR ৰাজাগোপাল। আৰু ইয়াৰ লগত জানি থওঁ যে ভাৰতত যি নাম্বাৰ 1 বেংক আছে, নাম্বাৰ 1 ৰেংকত থকা বেংকটো হ'ল HDFC বেংক। HDFC বেংক বৰ্তমান ভাৰতত নাম্বাৰ 1 ৰেংকত আছে। তৃতীয় প্ৰশ্নটো হ'ল পঞ্জাৱ নেশ্যনেল বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত পঞ্জাৱ নেশ্যনেল বেংকৰ? নিউ দিল্লীত পঞ্জাৱ নেশ্যনেল বেংকৰ হেডকোৱাৰ্টাৰ অৱস্থিত। আৰু পঞ্জাৱ নেশ্যনেল বেংক কেতিয়া স্থাপন কৰা হৈছিল? 1786 স্থাপনা কৰা হৈছিল। আৰু লগতে ইয়াৰ বৰ্তমান যিজন CEO হয়, বৰ্তমানৰ CEO হ'ল মল্লিকাৰ্জুনা ৰাও। চতুৰ্থ প্ৰশ্নটো হ'ল ষ্টেট বেংক অফ ইণ্ডিয়াৰ পুৰণি নাম কি? ষ্টেট বেংক অফ ইণ্ডিয়াৰ পুৰণি নাম হ'ল দ্য ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া। দ্য ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া গঠন হৈছিল 1921 চনত। বাংগাল, বোম্বে, মাদ্ৰাছ এই তিনিখন বেংক মিলি পিনে ইম্পেৰিয়েল বেংক গঠন হৈছিল 1921 চনত। তাৰপিছত যেতিয়া ইম্পেৰিয়েল বেংকটো ৰাষ্ট্ৰীয়কৰণ কৰে, ৰাষ্ট্ৰীয়কৰণ 1955 চনৰ 1 জুলাইত হয় আৰু ৰাষ্ট্ৰীয়কৰণৰ পিছত ইয়াৰ নাম ইম্পেৰিয়েলৰ সলনি কি বুলি ৰখা হয়? SBI, ষ্টেট বেংক অফ ইণ্ডিয়া হিচাপে ৰখা হয়। পঞ্চম প্ৰশ্নটো আছিলে বেংকিং লোকপাল যোজনা কেতিয়া আৰম্ভ কৰা হৈছিল? বেংকিং লোকপাল যোজনা আৰম্ভ কৰা হৈছিল 14 জানুৱাৰী 1955 চনত। গ্ৰাহকৰ বিভিন্ন ধৰণৰ সমস্যাসমূহ যেতিয়া আহে, সেই সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে এই যোজনাটো খোলা হৈছিল, এই যোজনা আৰম্ভ কৰা হৈছিল। গ্ৰাহকৰ বিভিন্ন ধৰণৰ কমপ্লেইনবোৰ এই যোজনাৰ দ্বাৰা তেওঁলোকক জনাব পাৰে কমপ্লেইনবোৰ, আৰু বেংকৰ ফালৰ পৰা এই যোজনাৰ ফালৰ পৰা সেই কমপ্লেইনত থকা সমস্যাসমূহ তেওঁলোকে ভাল কৰি দিয়ে বা সমস্যাসমূহ সমাধান কৰি দিয়ে। 6 নম্বৰ প্ৰশ্নটো হ'ল কিষাণ ক্ৰেডিট কাৰ্ডৰ আৰম্ভণি কেতিয়া হৈছিল? কিষাণ ক্ৰেডিট কাৰ্ডৰ আৰম্ভণি হৈছিল 1998ত। ইয়াৰ উদ্দেশ্য আছিল আমাৰ দেশৰ যিবোৰ খেতিয়ক আছিল, আমাৰ যিবোৰ খেতিয়ক, তেওঁলোকে খেতি কৰিবৰ কাৰণে দেশৰ বিভিন্ন ধৰণৰ যিবিলাক ধনী টাইপৰ মানুহ, ধনী মানুহসকলৰ পৰা তেওঁলোকে টকা ল'ব লগা হয়, যি লোন হিচাপে টকা লয় আৰু যাৰ সুদৰ পৰিমাণ অধিক থাকে। অধিক সুদত হাৰত তেওঁলোকে টকা লৈ খেতি কৰিব লগা হয় আৰু ফলত খেতিয়কসকলৰ বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীনো হয়। আৰু এই সমস্যাসমূহ দূৰ কৰিবৰ বাবে চৰকাৰৰ ফালৰ পৰা কিষাণ ক্ৰেডিট কাৰ্ডৰ আৰম্ভণি কৰিছিল, যাৰ দ্বাৰা খেতিয়কে একেবাৰে নিম্নমান সুদৰ হাৰলৈ টকা লোন ল'ব পাৰে। মানে কি 2% সুদৰ শতকৰা হাৰ 2%তো তেওঁলোকে লোন লৈ খেতি কৰিব পাৰে। 7 নম্বৰ প্ৰশ্নটো হ'ল যে ভাৰতত বিত্তীয় বৰ্ষ কোনখিনি সময়ক বুজায়? ভাৰতত বিত্তীয় বৰ্ষ হিচাপে কোনখিনি সময়ক বুজায়? 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈকে এই সময়খিনিক বিত্তীয় বৰ্ষ হিচাপে কোৱা হয়। 8 নম্বৰ প্ৰশ্নটো হ'ল মহাত্মা গান্ধীৰ ছবি থকা 500 টকীয়া নোট কেতিয়াৰ পৰা জাৰি হৈছিল? মহাত্মা গান্ধীৰ ছবি থকা 500 টকীয়া যিখন নোট ইয়াত জাৰি হৈছিল 1988 চনত প্ৰথমবাৰৰ বাবে জাৰি কৰা হৈছিল। আৰু ইয়াৰ লগত জানি থওঁ যে যিবিলাক কাগজী নোট আছে 500 টকীয়া 100 টকীয়া কাগজী নোটসমূহত মুঠ 17টা ভাষা লিপিবদ্ধ আছে। ইয়াত ভাষা কেইটা আছে? 17টা ভাষা লিপিবদ্ধ কৰা হৈছে। 9 নম্বৰ প্ৰশ্নটো হ'ল যে 1 টকীয়া মুদ্ৰা কোনে নিৰ্গমন কৰে? উত্তৰ হ'ব বিত্ত মন্ত্ৰালয়ে 1 টকীয়া মুদ্ৰা নিৰ্গমন কৰে। ইয়াৰ বাহিৰে যিখিনি নোট আছে সমস্ত নোটতে RBI নিজে কৰে ইয়াৰ নিৰ্গমন। 10 নম্বৰ প্ৰশ্নটো হ'ল 50 টকীয়া নোটত কিহৰ ছবি থাকে? 50 টকীয়া নোটত ছবি থাকে হাম্পি পাথৰৰ দ্বাৰা বনোৱা এটা ৰথৰ ছবি থাকে। আৰু লগতে জানি থওঁ যে 2000 টকীয়া যিটো নোট, 2000 টকীয়া নোটত থাকে মংগলযানৰ ছবি থাকে 2000 টকীয়া নোটত। আৰু এটা ইম্পৰ্টেণ্ট নোট যে ভাৰতত প্ৰথমবাৰৰ বাবে নোট বন্ধ হৈছিল কেতিয়া হৈছিল? 8 নৱেম্বৰ 2016, যেতিয়া 500 টকীয়া আৰু 2000 টকীয়া 500 টকীয়া এক্সচেঞ্জ হৈছিলে। 1000 টকীয়া বন্ধ হৈ গ'ল, 500 টকীয়া নতুনকৈ ওলালে আৰু লগতে 2000 টকীয়া এখনো নতুনকৈ ওলালে।
11 নম্বৰ প্ৰশ্নটো হ'ল ছেবিৰ ফুল ফৰ্ম কি? ছেবিৰ ফুল ফৰ্ম হ'ল ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব'ৰ্ড অফ ইণ্ডিয়া, যাৰ স্থাপনা হৈছিল 12 এপ্ৰিল 1988 চনত। ইয়াৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত আৰু বৰ্তমানৰ যিজন চেয়াৰমেন অধ্যক্ষ সেইজন হ'ল অজয় ত্যাগী। বৰ্তমানৰ অধ্যক্ষ কোন? অজয় ত্যাগী। 12 নম্বৰ প্ৰশ্নটো হ'ল বাজেট শব্দৰ পোনপ্ৰথম প্ৰয়োগ কোনে কৰিছিল? বাজেট শব্দটো পোনপ্ৰথম ব্যৱহাৰ কৰিছিল ইংলেণ্ডৰ প্ৰথম প্ৰধানমন্ত্ৰী, ইংলেণ্ডৰ প্ৰথম যিজন প্ৰধানমন্ত্ৰী আছিল ৰবাৰ্ট ৱালপ'লে এই বাজেট শব্দৰ পোনপ্ৰথম উদ্ভাৱন কৰিছিল। আৰু বাজেট প্ৰথম ভাৰতৰ যিখন স্বাধীন ভাৰতৰ পিছত প্ৰথমখন বাজেট বনাইছিল ভাৰত গভৰ্ণমেণ্টে, সেই বাজেটখন বনাইছিল 26 নৱেম্বৰ 1947 চনত। তেতিয়া বিত্তমন্ত্ৰী আছিলে আৰ কে পনমুখম চেট্টি যেতিয়া বিত্তমন্ত্ৰী আছিলে ভাৰতত, তেতিয়া প্ৰথমখন বাজেট বনোৱা হৈছিল 26 নৱেম্বৰ 1947 চনত। 13 নম্বৰ প্ৰশ্ন হ'ল ভেটৰ ফুল ফৰ্ম কি? VAT, যাৰ ফুল ফৰ্ম হ'ল ভেলু এডেড টেক্স। ভেটনো কি বস্তু তাৰ অৰ্থটো আমি জানি থওঁ। যেতিয়া এটা প্ৰডাক্ট এটা কোম্পানী বা ফেক্টৰীয়ে উৎপাদন কৰে, সেই প্ৰডাক্টটো কাষ্টমাৰ এজনৰ হাতলৈ আহি পোৱালৈকে মাজৰ বিভিন্ন স্থানত বিভিন্ন ধৰণৰ টেক্স দিব লগা হয়। ট্ৰান্সপৰ্টৰ পৰা আদি কৰি ডিষ্ট্ৰিবিউটাৰ, হ'লচেলাৰ, ৰিটেইলাৰলৈকে বিভিন্ন ধৰণৰ টেক্স দিব লগা হয়। এই টেক্সখিনিকে একেলগে VAT বুলি কোৱা হয়, ভেট বুলি কোৱা হয়। আৰু ভেট সদায় কোনো এটা প্ৰডাক্টৰ ওপৰতে লগোৱা হয়। যেতিয়া এই প্ৰডাক্টটো চেল কৰা হয়, চেল কৰাৰ ওপৰতহে VAT লগোৱা হয়। 14 নম্বৰ প্ৰশ্নটো হ'ল GST ফুল ফৰ্ম কি? GST ফুল ফৰ্ম হ'ল গুডছ এণ্ড ছাৰ্ভিচ টেক্স। GST ভাৰতত লাগু কৰা হৈছিল 1 জুলাই 2017 চনত। 2017 চন 1 জুলাই তাৰিখৰ পৰা ভাৰতত লাগু কৰা হৈছিল। আৰু GST আৰু ভেটৰ মাজত পাৰ্থক্য আছে। GST গুডছ আৰু ছাৰ্ভিচ দুয়োটাতে লগোৱা হয়। প্ৰডাক্ট কোনো এটা সামগ্ৰী বা মানুহৰ সেৱাৰ ওপৰত দুয়োটাৰ ওপৰত লগোৱা হয়, কিন্তু ভেট কেৱল সামগ্ৰীৰ ওপৰতে লগোৱা হয়। 15 নম্বৰ প্ৰশ্ন, অৰ্থাৎ আজি শেষৰ প্ৰশ্নটো হ'ল ৰাষ্ট্ৰীয় কিষাণ আয়োগ কেতিয়া গঠন হৈছিল? উত্তৰ 2004 চনত গঠন হৈছিল, যাৰ প্ৰথম অধ্যক্ষ আছিল সোমপাল আছিল ইয়াৰ প্ৰথম অধ্যক্ষ। আজিৰ ছেশ্যনটোত ইমানেই কুৱেশ্যন আছিল। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰিব আৰু লগতে শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।